Hello everyone, মই শেহনাজ মই গুৱাহাটী মিডল্যান্ড আৰু এজাইল হস্পিটেলত কাম কৰো। আমাৰ হস্পিটেল বিলাকত সদায় পেৰেন্টছ বিলাকক বাচ্চা লৈ আহি থকা দেখা যায়, কিন্তু ইহঁতে কয় বোলে বাচ্চাৰ কথা নুশুনে, বাচ্চাৰ অনবৰত মোবাইল চাই থাকে, তাহাঁতৰ বিহেভ তাহাঁতৰ লেংগুৱেজ ভাল নহয়। কিন্তু এইটো সলিউশন কনসাল্ট কৰিলে ঠিক নহব। এইটো সলিউশনটো আপুনি নিজৰ ঘৰতে পাব। আপুনি পেৰেন্টছ বিলাকক মই এটা অনুৰোধ কৰিছো, আপোনাৰ পেৰেন্টছ বিলাকে নিজৰ বিহেভিয়াৰ, নিজৰ আচাৰ লেংগুৱেজ, আচাৰ ব্যৱহাৰ এইবিলাক নিজে প্ৰথমতে ঠিক কৰক। তাৰ পিছত আপুনি বাচ্চাৰ মাজত সেই ডেভেলপমেন্টটো দেখা পাব। বাচ্চাৰ যদি বেছিকে মোবাইল চাই থাকে তেতিয়াহ'লে আপুনি ফাৰ্ষ্টত নিজে মোবাইল চোৱা বন্ধ কৰক। মাকে হওক বা দেউতাকে হওক ইমান মোবাইল চাই নাথাকিব। আপুনি পঢ়া ষ্টাৰ্ট কৰক, তেতিয়া আপোনাৰ বাচ্চা অট'মেটিকলি পঢ়া ষ্টাৰ্ট